নমস্কাৰ, মই নমি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এইফালে আজি দেখোন ঘৰতে আছে, তো তেওঁ বনালে চুজি। ঘৰত থকা দিনা মানে চুজি এনেকৈ মানে যি খাই ভাল পায় তাকে বনায়, কিন্তু মই চুজিটো খাই বেয়া পাওঁ বুলি খোৱা নাছিলোঁ। তো অকণমান খং কৰিলে মই বনালে তুমি নোখোৱা বুলি, তো অকণমান খাই দিলোঁ। যিকণ দিছিলে তাৰো অকণমান খাইছোঁ, তাৰ বাকীখিনি তেওঁকে দিলোঁ। আমি আহিলোঁ পাৰ্কত, ঘৰত কাজিয়া হয় প্ৰতিবাৰ মানে আহিব টাইমত মানে কাজিয়া হয়ে। মই কিমান কৈছোঁ গা ধুবলৈ, গা নুধুৱে, মানে ফুৰাবলৈ নিবলৈ কৈছিলোঁ, আনিলে কাজিয়া কৰি কৰি মানে আহিব লগা হৈছে। লাহে লাহে ফুৰিব শুনিছা? আৰু এইফালে আমাৰ বেটিয়ে উঠিব লৈছে গাড়ীত, তো পাৰে নোৱাৰে। আগতে বাৰু উঠিছে বাৰু, গাড়ীখন কিবা বেয়া হৈ আছে বোলে, তো সেইবাবে মানুহজনে নিজে ঠেলি ঠেলি মানে এনেকৈ চলাই দিছে। হ'লেও কিন্তু পইচাটো কিন্তু আগৰ সমানে লৈছে, হাতে ঠেলি ঠেলি দিওঁ। আৰু আজি নেক্সট ডে ৰাতিপুৱা চাহ তাহ খালোঁ, তো এতিয়া কেইটামান বুট খাব লৈছোঁ। কালি এতিয়াও আছিলে, তো ভাবিলোঁ পিঁয়াজ আৰু জলকীয়া দিয়ে খাওঁ। ভণ্টিয়ে কাটিলে, আদাৰো দি দিছে বাৰু, তো এতিয়া খাই লওঁ। তো এতিয়া দিনৰ সাজ বনাব লৈছোঁ। এইফালে মাছ পাপা আনিলে, কি মাছ নাজানো বাৰু, আৰু এইফালে অকণমান শাক ফ্ৰাই কৰি লৈছোঁ। তাৰপৰা এইফালে এয়া হৈছে পালেং শাক, তো এতিয়া বনাই মেলি লওঁ, আৰু বনাই মেলি এঠাইত যাব লগাও আছে। হেল্ল' এভৰিৱান, এইকেইদিন মানে ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাইকিয়া। পৰহি দিনাখন মানে কি হ'ল, ধুনে ফোনটো লৈ থাকে ঘৰত থকাৰ দিনা, মানে তেওঁ যিটো ফোন মানে বেটিয়ে কৈছিলোঁ যে ভাগিলে বুলিতো আজি আপোনালোকক দেখাই দিম। বহুত ধুনীয়া ধুনীয়া ফোন দুটা ভাঙি দিলে। এইটো দেখিছেনে, এইটো ভিভো আছিলে, এয়া এইটো ভাঙি চেচ কৰিলে। এইটো কিবা নজনা, এইটো ফোন বেয়া কৰিলে এটা, আৰু এটা বেয়া কৰিলে এতিয়া এইটো অপ্পো, এইটো এটা ফোন বেয়া কৰি দিলে। পাপাটোতো জীৱটো আছে, সেয়া মানে আঠৰ লাগিছে মানে বেৰি দিনৰ খালে মই আঠৰ লগা খোৱা আপোনালোকে নিশ্চয় জানে, যোনফালে মই ভিডিঅ' চাইছে। তো কালি মানে ভাত পানী খাই বৈ মানে আমাৰ এখন মিটিং আছিলে ওচৰতে স্কুল এখনত, তালৈ গ'লোঁ। ইমান মানে হুলস্থুল হৈছে, তো তাত মানে ইমান বিষাই গ'ল। তো ঘৰত আহি অকণমান শুই দিলোঁহি। তাৰপৰা শুই উঠাৰ পাছতো মই ভাবিলোঁ ভাল হ'ব, কিন্তু ভাল নহ'লে পাছতো। তাৰপাছত কি হ'ল, সন্ধিয়া হোৱাৰ লগে মানে মূৰটো ইমানেই বিষাই আহিলে, বহুত বিষাই গ'ল। তো একদম মিষ্টাৰ মানে টেবলেট আনি দিলে, খালোঁ। খাই বৈ মানে উল্টি হৈ গ'ল, মানে বহুত মানে বেছি কিবা হৈ গ'ল। তো এতিয়া আজি মানে ৰাতিপুৱা মূৰটো মানে অকণমান ভাল পাইছোঁ, আৰু তো এতিয়া আহিলে ভিডিঅ'টোকে অকণমান বনাওঁ, যিহেতু মনটো অকণমান ভাল লাগি থাকিব। তো এতিয়া ধুনীয়া বনাইছে চুজি আৰু গাখীৰ চাহ খাব। গাখীৰ চাহ মই যিটো যদি গাখীৰ চাহ খাব এৰিলোঁ, তাৰপৰা কি হ'ল, মই এতিয়া খাম মেগী। ভাবিছোঁ মেগী অকণমানকৈ বনাই মেলি খাওঁ। ধুনীয়া উঠাই দিলে এইফালে, মই আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এইফালে এয়া চুজি বনাই হৈ গ'ল, ধুনীয়া বনালে বাৰু। তো এতিয়া চাহ বনাব, এই গাখীৰ ৰেডি কৰি থৈছে চাহত দিবৰ বাবে। আৰু এইফালে মোৰ কাৰণে মেগী উঠাই দিছে, পিঁয়াজ আৰু জলকীয়া দি দিছোঁ, তাৰপৰা মেগী দি। আৰু মেগী মানে বহুত দিন খোৱা নাছিলোঁ, তো ভাবিলোঁ আজি অকণমান খাওঁ, সেইবাবে ধুনক ক'লোঁ, তো আনি দিলে, তেওঁ নিজে বনাই দিছে। বহুত দিনতে কাপোৰ কেইটামান বুলিয়ে কৈছোঁ, চিলাব দি থোৱা আছিলে। তো আজি আনিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ কি আনিলোঁ। ভৰাই দিলোঁ, আহি দেখাম বুলি পাহৰিলোঁ, চাবিটো আনি লৈছোঁ। এতিয়া মই খুলি মেলি আপোনালোকক দেখাই লওঁ। আপোনালোকক কাপোৰকেইটা দেখাই দিওঁ। এইখন এখন শাৰী চিলাব দিছিলোঁ, এইখন
মই যে কৈছিলোঁ ভণ্টিয়ে দিছিলোঁ মই এনিভাৰ্চাৰীত, তো চিলাব দিয়া আছিলে, সেইখন আনিলোঁ। ব্লাউজটো একেবাৰে চিম্পুল, সেইবাবে নিছিলোঁ হ'লোঁ। তো এখন শাৰী চিলা। এইযোৰ মোৰ 7 মাহৰ সকামতে হৈছিলে, মানে 7 মাহৰ সকামত মোক দিছিলে মিষ্টাৰৰ পেহীয়েকে। এইখন চাদৰখন আৰু এইখন মেখেলাখন, এইযোৰ মই মাঘৰ বিহুত পিন্ধিম, তেতিয়া আপোনালোকক দেখাম বাৰু। ব্লাউজটো দিয়া নাই, মানে চিলাব দিলোঁ কিন্তু দিয়া নাইকিয়া। তো এখন মেখেলা, এখন মই ফাৰ্ষ্টত বিয়া পাতোঁতে দিছিলে মায়ে, চিলোৱা নাছিলোঁ, চিলাই আনিলোঁ পিন্ধিম বুলি। তাৰপৰা আৰু এখন ৰঙা মেখেলা, এইখন মোৰ বৌয়ে দিছিলে, মানে জেঠাই ল'ৰা বৌ। এখন মেখেলা 7 মাহৰ সকামতে দিছে। কাপোৰ বনাবলৈ বহুত কাপোৰ আছে, নিচলোৱা কাপোৰ বাকচত সোমোৱাই থোৱা আছে, চিলাবলৈ মন নাযায়, সেইবাবে চিলোৱা নাছিলোঁ। তো ইমানেই। 7 মাহৰ সকামত মোৰ বহুতখিনি কাপোৰ উঠিছিলে। কাপোৰ দিছিলে 12 নে 13 যোৰ, হয় নহয় না? কাপোৰ উঠিছিলে 12 নে 13 যোৰ। তাৰপৰা ধৰণৰ স্পৰ্টিং উঠিছিলে 7টা নে 8টা হ'বলা নাই, ইমান কাপোৰ উঠিছিলে। তেওঁ কেইবাটাও স্পৰ্টিং এটা বাকচতে সোমাই আছে। তো আৰু মোৰো কেইবাযোৰ মেখেলা চাদৰ সোমায়ে আছে, চিলোৱা হোৱাই নাইকিয়া। কিবাকিবি মানে পাতিলে মেলিলে মানে পিন্ধিম বুলি ভাবিলে মই কাপোৰবোৰ চিলাবতো নহ'লে এনেকৈ থাকে। তো আজি এইকেইটা মানে চিলাই আনিলোঁ, তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তাৰপৰা আৰু এটা বস্তু এনে পাৰ্চেল এটা আহিলে কালি, আপোনালোককো ভাবিলোঁ দেখাই দিওঁ। এইটো এটা কি ধৰিব পাৰিছে চাগে, নাইটি হয়, খুলি নেদেখাওঁ বাৰু। মানে যিহেতু বাহঁতকলৈ যোৱা কথা আছে, তো তাত মানে পুৰণা কেইটা পিন্ধিলে এনেই বেয়া দেখিব, লেতেৰা দেখিব। তো সেইবাবে নতুন দুটাকে মানে অৰ্ডাৰ কৰি ল'লোঁ এনেকৈ। একেবাৰে কম দামতে লৈছোঁ। তো ভিডিঅ'টো আগলৈ কি দেখাব পাৰোঁ নাজানো, চাই থাকিব। আপোনালোকক মোক কাপোৰ কালেকশ্যনৰ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ, আৰু কেতিয়া দিম নাজানো বাৰু, কিয় দিম বুলিও কৈছোঁহে। যোনদিনা সময় পাওঁ সেইদিনাখনে দিম। তো এতিয়া মই পঢ়াই আছোঁ বেটীক কিতাপ মানে এটা পঢ়া নাই, চিলেটত লিখিছেহে। স্কুলত মানে ল'ৰা ছোৱালীবিলাকে চিলেটত লেখাটো দেখিছে যে, তাই সেইবাবে পঢ়িবলৈ মন নকৰে, অকল খালি চিলেটত লিখি থাকে, সেইবাবে গুটি লৈ লয়। তাৰপৰা আঁতৰখনৰ ভিতৰতে আনি লৈছোঁ। ক'ত লিখি দিম, মানে কি হয়, ভণ্টি মানে টিউশ্যনটোতো গ'ল। ভণ্টি মানে টিউশ্যন কৰিব গ'ল। তো টাইম থাকিলে কিবা সন্ধিয়া টাইমতে কিবা বেয়া লাগে, ঘৰতো মানুহ নাথাকে। এতিয়া পাপাই চব্জি দোকানত আছে। তো ভাবিলোঁ তাইকে অকণমান কিতাপখনকে লিখাই দিওঁ, লিখি দিম। এইটোৱে এনেকৈ এই লিখিবা। তো ইয়ালৈকে আনিলোঁ, বাহিৰ ৰুমটো নিজান হৈছে, আঁতৰখন সোমাই লৈ লিখি। তো ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, নেক্সট টাইম লগ পাম। বাবা কৈ দিয়া, বাবা কোৱা, বাবা কোৱা, নাকটো চা, চৰ্দি গুচাই নাই।